Hey guys, good morning and welcome back to my YouTube channel. So আজি ব্লগ নহয় একচুয়ালি আজি এটা ব্যতিক্ৰম ভিডিও বলে গৈ আছে আজি ভিডিওটো শুট কৰিব মোটামুটি 3-4 মাহ মান হৈ গল ভিডিওটো আপলোড কৰিব পৰা নাছিল কিছু কাৰণত সো মানে আজি ফাইনালি ভিডিওটো আপলোড কৰিব গৈ আছো আপোনালোকৰ ওচৰত আশা কৰিছো ভিডিওটো চাই নিশ্চয় ভাল পাব ভিডিওটোত মোৰ লগত আছিল ব্ৰো ভাৰদাস ক্যামেৰামেন আছিল ধনমণি এনেকা আমি তিনিজনে মিলি শুট কৰিছিলো ভিডিওটো So, যদি ভিডিওটো চাই ভাল পাই লাইক কৰিব শেয়ার কৰিব আৰু লগতে চেনেলটো যদি নতুন সাবস্ক্ৰাইব কৰিবলৈ একদমে নাপাহৰিব আৰু শেষলৈ চাব ভিডিওটো হক তেতিয়া হলে ভিডিওটো লৈ আগবাঢ়ো हेलो শুন না ৰই হোৱাটছআপৰ গ্ৰুপটো চেক কৰিছ না তই এছাইনমেণ্ট দিছিটো হয় নেকি নহয় এছাইনমেণ্টটো কৰ আকৌ এনসার দিছি নেকি কৰিম জি खत्म बाय बाय टाटा নাই এতিয়ালৈ এনচাৰ পোৱাই নাই পিছে কিয় ফোন কৰিছা এনসার পালি পঠাবি মই লিখি দিম দে আৰে ব্ৰ কিবা এটা তই নিজৰ মাথাই দি কৰ তই আৰে ব্ৰ সূৰ্য কমল পশ্চিম ফালে উদয় হোৱা দেখিছ নেকি তই দে এনসার কেইটা পঠাই দিবি আকৌ বাই বাই चीटिंग करता है तू চেছ ই এছাইনমেণ্টৰ জ্বালাতে মৰবই হেল্ল' কি খবৰ নুসুমা হৈ আছে ৰ বাকী ঘৰত ভালনে চবৰে অঁ ভালে আছে দে ওচৰে পাজৰে ভালে আছে তই নাজানা নেকি ব্ৰেকআপ হোৱা বুলি সদায় সদায় কামোৰ দি থকা যে তই ওচৰৰ মল্লিকা ভালে আছে নে আৰু যদি তই বেলেগ আপিৰ কথা সোধা তোক মই হ'ব দে বাদ দি এই হোৱাটছআপৰ গ্ৰুপটো চাইছ নে তই অঁ কিয়া এছাইনমেণ্ট দিছি দেখোন বহুত চাইছ না হাজাৰ হাজাৰ এছাইনমেণ্টৰ জাল জীৱন হৈ গৈছি বাল এ ভাই নকবি আৰু বাকী ক তোৰ কিমান লিখা হ'ল এই মোৰ অলপ মানে বাকী আছে আৰু ইমান মুখা এছাইনমেণ্ট কেনেকৈ লিখা হ'লে তোৰ এই লেখাৰ নামত চব উচৰ্গা কৰি দিছোঁ আৰু মই তোৰ এই আৰম্ভ কৰিছোঁহে আৰু মই দে লিখা হ'লি এবাৰ দিবিচোন মোকো মিলাই চাম মই দে হ'ব দে লিখা হ'লি দিম দে বাই এছাইনমেণ্টৰ যোগাৰ হৈ গ'ল পোৱাৰ লগে লগে নাম ৰোল নম্বৰ লিখিম আৰু জমা দি দিম টেনশ্যনে নাই উফ সো কেনেকুৱা পালে ভিডিওটো ভাল লাগিছে যদি লাইক কৰিব শেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে ভিডিওটো আৰু কি ক'ম সাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনিতে সমাপ্ত কৰিছোঁ টাটা বাই বাই